দেহ নামেৰে আজাব মেচিন্তা বানাইছ জিয় বেগ বান্ধি গৰা খহনীয়া ৰোধ হ'বনে পুৰুষেৰ কণ্ঠ দেহ নামেৰে আজাব মেচিন্তা বানাইছ জিয় বেগ বান্ধি গৰা খহনীয়া ৰোধ হ'বনে স্কিপ নকৰাকৈ চাব পাৰিব আৰু আপোনালোক সম্পূৰ্ণ দেখুৱাই আছোঁ দৃশ্যখিনি চাওক কিমান ভয়াৱহ দুৰ্ঘটনা হৈ আছে আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব জিঅ'টো বেগ ইমান দি আছে কিন্তু কাম কৰিব পৰা নাই বিশ্ৰাম ঘাটটোৰ মাথাউৰি তো আপোনালোকৰ অৱস্থাটো চাওক আৰু সেই মাথাউৰিটোৰ কাৰণত আপোনালোকক সকলোৰে যাৰ ওচৰত গৈছে ভিডিঅ'টো স্কিপ নকৰাকৈ গঠনমূলক দোৱা এটা কমান এটা কৰিব বুলি কমানৰ মাজত দোৱা বুলি লিখিব বুলি আপোনালোকে চাই থাকক ট্ৰেক্টৰো আহিছে সেয়া মাটি পেলাই আছে দিনে ৰাতিয়ে কাম চলি আছে ইয়াতে চাওক আপোনালোকে দৃশ্যখিনি চাওক আৰু বস্তাবিলাক ভৰাই পেলাই যি বস্তাবিলাক কেনেকৈ পেলাই দিব আপোনালোকে চাব পাৰিব ইয়াতে চাওক আপোনালোকে চাওক এইটো বস্তাটো চিলাই মাৰি পেলাই ইয়াতে পেলাই দিব চাব আপোনালোকে দৃশ্যখিনি চাব কিমান ধুনীয়া লাগে আৰু কেনেকুৱা নদীখন আৰু কেনেকুৱা অৱস্থা হৈ আছে মানে কয়দিনৰ পৰা পূৰা মাথাউৰি চাওঁত কিমান হাজাৰ মানুহবিলাক আহিছে মাথাউৰিত এইটো বহি পেলাই জুমি চাই আছে যিহেতু খুব হেৰিটো লৈ আছে আপোনালোকে ভিডিঅ'টো ভাল